প্ৰিয় দৰ্শক মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই টাটা পাঞ্চ গাড়ীখনৰ বিষয়ে জনাব বিচাৰিছোঁ। গাড়ীখনত আপোনাৰ 4টা ভেৰিয়েণ্ট হয়, পিয়ৰ, এডভাঞ্চাৰ, একমপ্লিছ আৰু ক্ৰিয়েটিভ। আপোনালোকৰ আগত আজি মই টপ মডেল ক্ৰিয়েটিভ ভেৰিয়েণ্টটোৰ বিষয়ে জনাব বিচাৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ আগত টাটা পাঞ্চৰ গাড়ীখনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এইখন আপোনাৰ টাটা মটৰ্ছৰ নতুন গাড়ী, SUV গাড়ী হয় আৰু এইখন আপোনাৰ মাইক্ৰ' SUV হয় আৰু নতুনকৈ লঞ্চ কৰিছে। গাড়ীখনৰ বিষয়ে অলপ জানো আহক। গাড়ীখনৰ ডাইমেনশ্যন হৈছে আপোনাৰ লেংথ হৈছে আপোনাৰ 3827 mm, উইথ হৈছে আপোনাৰ 1742 mm আৰু আপোনাৰ হাইট হৈছে 1615 mm আৰু আপোনাৰ হুইল বেছ হৈছে, গাড়ীখনৰ হুইল বেছ হৈছে আপোনাৰ 2444 mm। আপোনাৰ কমপ্লিট ভিউটো গাড়ীখনৰ বেক চাইডৰ ভিউ হয়। আহক আমি এতিয়া গাড়ীখনৰ ফ্ৰণ্ট চাইডৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰম্ভ কৰোঁ। ফ্ৰণ্ট চাইডত আপোনাৰ চাওক, এইটো পিয়ানো ব্লেক কালাৰ এটা ফিনিচিং দিছে। এইটো গ্লছি ফিনিচিং হয় আৰু আপোনাৰ মাজত দিছে আপোনাৰ এইটো লগো দিছে, টাটা লগো হয় আৰু আপোনাৰ ছাইডত চাওক, এইটো এটা টায়াৰ এটা এলিমেণ্ট দিছে। এইটো নিউ ষ্টাইল হয়, টায়াৰ এলিমেণ্ট দিছে এইটো আপোনাৰ। আৰু তলৰ ফালে আপোনাৰ এডাল এয়া মানে লগোটো তলত চাওক এটা লাইন দিয়া আছে আপোনাৰ। এইটো আপোনাৰ ক্ৰম লাইন হয়, ক্ৰম লাইন দিছে য'ত LED DRL লগত কানেক্ট হৈছে আৰু তাৰপৰা গোটেই লাইনটো চিধাকৈ আপোনাৰ নেক্সট লাইটলৈকে আপোনাৰ কানেকশ্যন আছে। আৰু আপোনাৰ লাইটৰ চাব গ'লে আপোনাৰ এইটো LED DRL হয়, আপোনাৰ ফুল LED DRL হয় আৰু তাৰ তলতো আপোনাৰ এডাল ক্ৰম লাইনডাল আছে, ক্ৰম লাইনডাল। চ' দেখাত এটা লুকছটো বহুত ভাল লগা হৈছে আপোনাৰ এইটো লাইনডাল। এইটো আপোনাৰ লুকছটো লাইটৰ লগত বহুত ভাল লগা হৈছে। এইটো আপোনাৰ হেডলেম্প হয়, আপোনাৰ প্ৰজেক্টৰ হেডলেম্প হয়, এইটো আপোনাৰ প্ৰজেক্টৰ হেডলেম্প হয়। আৰু আপোনাৰ ছাইডত চাব এয়াৰ কাটাৰ এটা কাটিং এটা ছিষ্টেম দিছে। এইটো চাওক এয়াৰ কাটাৰটো আপোনাৰ এইটো লাইটৰ লগত দিছে আৰু এইটো ফগ লেম্প হয়। ফগ লেম্প আপোনাৰ হেল'জেন হয়, প্ৰজেক্টৰ নহয়। এইটো হেডলেম্পটো আপোনাৰ প্ৰজেক্টৰ হয়। আৰু এইটো আপোনাৰ চাওক গিল দিয়া হৈছে, ৰেডিয়েটৰ গিল দিছে। এইটো কমপ্লিট আপোনাৰ টায়াৰ এলিমেণ্ট ছিষ্টেম কৰিছে ব্লেক কালাৰত, কাৰণ SUV লুকছ হয় ন গাড়ীখন, সেইকাৰণে আপোনাৰ এইটো ব্লেক কালাৰত ৰেডিয়েটৰ গিল দিছে, অলপ চাইজটো ডাঙৰ দিছে। চ' সেইকাৰণে গাড়ীখন আপোনাৰ ভাল লগা হৈছে। আৰু এইখন আপোনাৰ মাইক্ৰ' SUV হয়, মাস্কুলাৰ লুকছ হয় আৰু আপোনাৰ সেইকাৰণে বনেটটো, ইঞ্জিনৰ বনেট অকণমান ওখ নিচিনা লগা হৈছে। চ' সেইকাৰণে লুকছটো আৰু ভাল লগা হৈছে। আৰু এইখন আপোনাৰ মাইক্ৰ' SUV আৰু মাস্কুলাৰ লুকছ। চ' টাটা পাঞ্চ আপোনাৰ লুকছটোৰ কাৰণে বহুত ভাল লগা হৈছে আৰু এখন পপুলাৰো হৈছে নতুন গাড়ী হিচাপে। আহক আমি এতিয়া বেক প্ৰফাইলটো চাওঁ। বেক প্ৰফাইলত আপোনাৰ ওপৰত দিয়া হৈছে ষ্টপ লেম্প দিয়া হৈছে, তাৰপিছত আপোনাৰ ডিফগাৰ দিছে, ৱাইপাৰ দিয়া হৈছে। এইখন আপোনাৰ টপ মডেল হয়, চ' ইয়াত আপোনাৰ সকলো ধৰণৰ ফেচিলিটি আছে। তাৰপিছত আপোনাৰ তলত আছে আপোনাৰ টাটা লগো দিয়া আছে, লগোটো দিয়া হৈছে। এইটো আপোনাৰ টাটা লগোটো দিয়া হৈছে আৰু তাৰ তলত আপোনাৰ ইয়াত পাঞ্চ লিখা আছে, পাঞ্চৰ বেজটো দিয়া হৈছে গাড়ীখনৰ। তো এতিয়া আমি টেল লেম্প চেক কৰোঁ। টেল লেম্প আপোনাৰ ফুল্লি LED হয়, উইথ আপোনাৰ ইণ্ডিকেটৰ দিয়া হৈছে, লগত ইণ্ডিকেটৰ দিছে আৰু LED টেল লেম্প হয় আপোনাৰ। আৰু আপোনাৰ অলপ চাইজটো ভাল লগা হৈছে টেল লেম্পৰ। আৰু আপোনাৰ ইয়াত চাওক, এইটো আপোনাৰ বেক কেমেৰা দিছে, বেক কেমেৰা প্ৰভাইড কৰা হৈছে ইয়াত আপোনাৰ। ৰিভাৰ্চ কৰোঁতে আপোনাৰ সুবিধা হয় বেক কেমেৰা। আৰু এইটো আপোনাৰ চাওক,
আপোনাৰ চাওক পাৰ্কিং সেন্সৰ দিয়া হৈছে ৰিভাৰ্স পাৰ্কিং সেন্সৰ দুটা দিছে এটো ৰাইট সাইডে আৰু লেফট সাইডে এটা দিয়া হৈছে আৰু আপোনাৰ এটো বাম্পাৰটো অলপ ডাঙৰ হয় আৰু আপোনাৰ সাইডত আপোনাৰ এটো ৰিফ্লেক্টৰ দিছে টায়াৰ ৰিফ্লেক্টৰ এটো ৰেড কালাৰ দিয়া হৈছে আৰু আপোনাৰ বাম্পাৰটো অলপ ডাঙৰ হয় কাৰণ এটো আপোনাৰ এসইউভি হয় এখন মাইক্ৰো এসইউভি সো ব্ল্যাক কালাৰটো আপোনাৰ দিয়া হৈছে সো তো লুকসটো এট্ৰাকটিভ হৈছে আপোনাৰ এই কাৰণে ভাল লাগা হৈছে আপোনাৰ আৰু আপোনাৰ সো আপোনাৰ টাটা পাঞ্চ আপোনাৰ মাস্কুলাৰ লুকস হয় আৰু বেক প্ৰফাইলটো আপোনাৰ বহুত ভাল লাগা হৈছে এট্ৰাকটিভ হৈছে আহক আমি এতিয়া টায়াৰটো চাওঁ টায়াৰটো আপোনাৰ সাইজ 16 ইঞ্চৰ সাইজ হয় আৰু ইয়াত আপোনাৰ এলয় হুইলছ হয় এটো আপোনাৰ কাৰণ এখন টপ মডেল হয় ইয়াত এলয় হুইলছ দিছে আৰু ইয়াৰ আপোনাৰ কালাৰ ডাবল ডুৱেল কালাৰ আছে ব্ল্যাক এণ্ড সিলভাৰ কালাৰ আৰু ওপৰত চাওক আপোনাৰ টায়াৰটোৰ ওপৰত আপোনাৰ ক্লাইডিং কৰিছে ব্ল্যাক কালাৰ ক্লাইডিং কৰিছে আৰু এই ক্লাইডিংটো আপোনাৰ টায়াৰটোৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে এলিমেন্ট কৰা হৈছে কাৰণ এখন এসইউভি হয় আপোনাৰ চাবিটোত আপোনাৰ লক আনলক কৰিব পাৰে আৰু লাইট অন কৰিব পাৰে আৰু বুট স্পেস খুলিব পাৰে আপুনি কিমান আছে বেক সাইডে আহক আমি বুট স্পেসটো চাওঁ কিমান আছে আৰু বুট আপুনি খুলিবলৈ হলে বেক সাইডে আপোনাৰ এটা সুইচ দিয়া হৈছে আৰু সুইচটো অন কৰিলে আপুনি বুটটো খুলিব পাৰিব আৰু আপোনাৰ বুট স্পেস হৈছে 366 লিটাৰছ আৰু আপোনাৰ এটো ডাঙৰ হয় বুট স্পেস আপোনাৰ ভালেমান ডাঙৰ হয় আৰু আপোনাৰ লগতে আপোনাৰ পাৰ্সেল ট্ৰে দিয়া হৈছে আৰু আপোনাৰ ইয়াত আছে আপুনি ইয়াত লাইটৰ ব্যৱস্থাও কৰা হৈছে আৰু আহকচোন আমি এতিয়া ইয়াৰ এক্সপায়াৰ হুইলছটো চাওঁ টায়াৰটো চাওঁ এক্সপায়াৰ টায়াৰটো আপোনাৰ তলত দিয়া আছে এটো আপোনাৰ এক্সপায়াৰ টায়াৰ হয় আপুনি ইউজ কৰিব পাৰিব এটো যদি কিবা প্ৰবলেম হয় এটো কাস্টমাৰ ইউজ কৰিব পাৰে এটো সুবিধা দিয়া হৈছে সো আপোনাৰ 366 লিটাৰছ এটো বহুত হয় আপোনাৰ ভাল হয় আৰু এতিয়া হক আমি ORBM খন চেক কৰো ORBM আপোনাৰ হোৱাইট কালাৰ আপোনাৰ গ্লসি ফিনিশ কৰিছে আৰু লগত আপোনাৰ ইন্ডিকেটৰ দিয়া হৈছে আৰু ORBM আপোনাৰ ইলেক্ট্ৰিকেল এডজাস্টেবল এণ্ড ফৰ্টেবল হয় আপুনি ড্ৰাইভাৰ সাইডৰ পৰা এখন এডজাস্টমেন্ট কৰি ল'ব পাৰে আপ ডাউন কৰিব পাৰে হেতু সুবিধা দিয়া হৈছে আহক আমি বেক সাইডৰ ডোৰখন ওপেন কৰো আৰু বেক সাইডৰ ডোৰত আপোনাৰ হ্যান্ডেল নাই কিন্তু এটো সিস্টেমত আপুনি ডোৰখন ওপেন কৰিব লাগিব আৰু এখন কমপ্লিট আপোনাৰ 90 ডিগ্ৰীত খোলা হয় যেটো আপোনাৰ সুবিধা হয় আৰু ইয়াত আপোনাৰ ফেসিলিটি খিনি চাওঁ হয় ইয়াত পাৱাৰ উইন্ডো সুইচ দিয়া হৈছে আৰু এটো হোৱাইট কালাৰ প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে এটো ব্ল্যাক কালাৰ প্লাষ্টিক ব্যৱহাৰ কৰিছে হাৰ্ড প্লাষ্টিক আৰু এটা বটল হোল্ডাৰ পানী আপুনি বটল হোল্ডাৰ থব পাৰিব ওয়াটাৰ বটল আৰু এটো আপোনাৰ বক্স সিস্টেম দিছে আৰু টুইটাৰ দিছে মিউজিক সিস্টেম বক্সৰ আৰু এটো আপোনাৰ বেক সাইডৰ সিট হয় সো ইয়াত আপোনাৰ সুবিধা মানে কি আৰু আৰামত দুজন মানুহটো ভালকে বহি যাব পাৰে আৰু তিনজন মানুহ আপুনি বহিব মানে পাৰে আহকচোন আমি গাড়ীখনৰ ভিতৰত গৈ চাওঁ ভিতৰত চাওক স্পেসটো বহুত ভাল হয় আপোনাৰ ইয়াত কোনো মানে স্পেসৰ কোনো প্ৰবলেম নাই আৰামত আপুনি বহি যাব পাৰিব লং ড্ৰাইভ কৰিব পাৰে আৰু মাজত বহাজনৰ সুবিধা এটা আছে ইয়াত এটো যেটো এলিমেন্টটো উখ নহয় এটো আপোনাৰ একদম ফ্ল্যাট সিস্টেম কৰিছে যিজত মাজত বহা মানুহজনৰ বহুত সুবিধা হ'ব আৰু আপোনাৰ বেক সাইডৰ সিটত আপোনাৰ আৰু সুবিধা হেডৰেষ্ট দিছে দুটা হেডৰেষ্ট দিয়া হৈছে আৰু মাজত আপোনাৰ হেণ্ডৰেষ্ট দিছে হেণ্ডৰেষ্ট হ'ব পৰা সুবিধা কৰা হৈছে সো আহক আমি এতিয়া ড্ৰাইভাৰৰ ডোৰ ওপেন কৰো আপোনাৰ এটো হ্যান্ডেল আপোনাৰ বডি কালাৰ ডোৰ হ্যান্ডেল বডি কালাৰ দিয়া হৈছে আহক আপুনি এটা চাওঁ ডোৰখন ইয়াত কি ফেসিলিটি আছে ইয়াত আপোনাৰ 90 ডিগ্ৰীতে এখন ওপেন হয় আপোনাৰ হেতু এটা ভাল সুবিধা আৰু ইয়াত আপোনাৰ পাৱাৰ উইন্ডো সুইচ দিছে প্ৰতিখন ডোৰ পাৱাৰ উইন্ডো সুইচ দিছে চাইল্ড সেফটি সুইচ দিয়া হৈছে আৰু আপোনাৰ এটো হ্যান্ডেল দিয়া হৈছে ক্ৰোম লাইনত আৰু এটো আপোনাৰ বক্স দিছে মিউজিক বক্স এটো টুইটাৰ হয় আৰু এটো পানী বটল হোল্ডাৰ হয় আপুনি ইয়াত পানী বটল ল'ব পাৰিব 1 লিটাৰ পানী বটল ল'ব পাৰিব আৰু এটা আপোনাৰ ড্ৰাইভাৰ সিটটো আপোনাৰ হাইট এডজাস্টমেন্ট কৰিব পাৰে এটো আপুনি ম্যানুয়ালি হাইট এডজাস্টমেন্ট কৰি ল'ব লাগিব আৰু আপুনি আপ ডাউন কৰিব মানে আগলৈ পিছলৈও কৰি ল'ব পাৰে সুবিধা অনুযায়ী এতিয়া আমি ভিতৰত আহিছো ভিতৰত আপোনাৰ গাড়ীখনত ষ্ট্ৰেইং হয় আপোনাৰ লেডাৰ লাইভ ষ্ট্ৰেইং হয় ফ্ল্যাট বটম সিস্টেম দিছে আৰু আপোনাৰ লেফট সাইডে চাওক ইয়া আপোনাৰ কন্ট্ৰোল দিছে ফোন কন্ট্ৰোল আৰু মিউজিক কন্ট্ৰোল কৰিব পাৰে আপুনি লেফট সাইডে আৰু আপোনাৰ ৰাইট সাইডে আপোনাৰ দিয়া আছে ক্ৰছ কন্ট্ৰোল আপুনি ক্ৰছ কন্ট্ৰোল কৰিব পাৰে আৰু মাজত আপোনাৰ টাটা লোগো দিয়া হৈছে আৰু এটো আপোনাৰ সিলভাৰ ফিনিশিং দিছে ফ্ল্যাট বটম ফিনিশিং কৰিছে
আৰু আপোনাৰ এইটো চাওক লেফ্ট সাইডে আপোনাৰ ওপৰত ইয়াত আপোনাৰ ওয়াইপাৰ কন্ট্ৰোল দিছে এইটো আপুনি ওয়াইপাৰ কন্ট্ৰোল কৰিব পাৰিব আৰু এপিনে আপোনাৰ হেডল্যাম্পৰ কন্ট্ৰোল দিছে হেডলাইট আপুনি লাইটৰ কন্ট্ৰোল কৰিব পাৰিব এইটো সাইডে আৰু আপোনাৰ ইয়াত চাওক ড্ৰাইভ মোড দিছে ইকো আৰু সিটি মোড দিছে এইটো আপোনাৰ ড্ৰাইভ মোড দিছে আৰু এইটো আপোনাৰ সাইডত চাওক এইটো স্টাৰ্ট ষ্টপ সুইচ দিছে আপুনি গাড়ীখন স্টাৰ্ট কৰিব পাৰিব হেতু দি সুইচটো অন কৰিলে গাড়ীখন স্টাৰ্ট হ'ব আহকচোন আমি গাড়ীখন স্টাৰ্ট কৰো আমি গাড়ীখন সুইচটো অন কৰিলে চাওক গাড়ীখন আপোনাৰ স্টাৰ্ট হৈ গৈছে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ অন হৈ গৈছে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ আপোনাৰ অন হৈছে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰত আপোনাৰ ৰাইট সাইডে আপোনাৰ স্পিডোমিটাৰ দিয়া হৈছে আৰু লেফ্ট সাইডে আপোনাৰ আৰপিএম মিটাৰ দিয়া হৈছে আৰু মিডলত আপোনাৰ মাজত দিয়া হৈছে ড্ৰাইভাৰ ইনফৰমেশন তাত আপোনাৰ কিমান তেল আছে আপুনি কিমান কিলোমিটাৰ গাড়ীখন চলাইছে আপোনাৰ মাইলেজ কিমান দেখাইছে আপোনাৰ গাড়ীখনৰ টেম্পাৰেচাৰ কিমান আছে তেনেকুৱা ধৰণৰ আপুনি ইনফৰমেশন এই মাজত আপোনাৰ চাব পাৰিব সুইচ অন কৰি গলে আপুনি গোটেই ইনফৰমেশন কি পাই যাব ইয়াত আপোনাৰ 7 ইঞ্চ টাচ স্ক্ৰীন হয় আপোনাৰ এটো ইয়াত আপোনাৰ মিউজিক সিস্টেম আছে এন্ড্ৰইড অটো প্লে এপল কাৰ প্লে আৰু হাৰমান মিউজিক সিস্টেম দিয়া হৈছে সাইড বক্স আৰু টুইটাৰ দিয়া হৈছে আৰু ইয়াত আপোনাৰ আৰিয়া কানেক্টিং সিস্টেম দিয়া হৈছে আপুনি মোবাইলৰ থ্ৰুদি কানেক্ট কৰি পালে আৰিয়া কানেক্টিং মোবাইলৰ থ্ৰুদি আপুনি কন্ট্ৰোল কৰিব পাৰিব আৰু তলত চাওক আপোনাৰ এসি ভেন্ট দিছে এসি ভেন্টৰ মাজত আপোনাৰ এটো এসি ভেন্টৰ লগত এটা হাজাৰ লাইট সুইচ দিয়া হৈছে আৰু এসি ভেন্টৰ তলত আপোনাৰ এটো আপোনাৰ এসি ক্লাইমেট দিয়া হৈছে আৰু এসি আপোনাৰ অটোমেটিক হয় এসি অটোমেটিক দিয়া হৈছে ইয়াত আপোনাৰ আৰু চাওক তলত আপোনাৰ এটো ইউএসবি চাৰ্জাৰ দিছে আৰু এটো আপোনাৰ 12 ভোল্ট চাৰ্জাৰ দিছে আপুনি চাৰ্জ কৰিব পাৰে ইউজ কৰিব পাৰে লগত আপোনাৰ মোবাইল ৰাখিব পাৰে এটা স্পেসও দিছে আৰু এটো আপোনাৰ গিয়াৰ হয় গিয়াৰ সিস্টেম হয় এটো এখন আপোনাৰ ম্যানুৱেল হয় ম্যানুৱেল আপোনাৰ পাঁচটা গিয়াৰ আছে আৰু এটা ৰিভাৰ্স গিয়াৰ আছে আৰু এখন গাড়ী আপোনাৰ অটোমেটিকটো আছে কিন্তু এটা মই যিখন দেখাইছো আপোনাৰ ম্যানুৱেল গাড়ী হয় এখন এসইউভি আৰু আপোনাৰ ইয়াত অলপ স্পেস দিছে এইটো আৰু লগতে আপোনাৰ চাওক ইয়াত আৰু এটা চাৰ্জাৰ পইণ্ট দিছে 12 চাৰ্জাৰ পইণ্ট দিছে 12 ভোল্টৰ আৰু এটো আপোনাৰ হ্যান্ডবেগ হয় আৰু হ্যান্ডবেগৰ লগত আপোনাৰ দুটা কাপ হোল্ডাৰ দিছে আপুনি কাপ হোল্ডাৰ ৰাখিব পাৰে আৰু এপিনে এটো এসি ভেন আপোনাৰ কো ড্ৰাইভাৰ সাইডটো এসি ভেন দিছে আৰু ড্ৰাইভাৰ সাইডটো এসি ভেন দিয়া হৈছে আপোনাৰ গ্লো বক্স হয় গ্লো বক্সৰ এটো স্পেসটো অলপ ডাঙৰ হয় অলপ দিছে আৰু কুল গ্লো বক্স হয় ইয়াত আপুনি পানী বটল বা কিছুমান ডকুমেন্টস কেৰি কৰিব পাৰিব আৰু এটো ইয়াত এটা লাইটও দিয়া হৈছে ভিতৰত আপোনাৰ সুবিধা অনুযায়ী ইউজ কৰিব পাৰিব তাৰপিছত আপোনাৰ ফ্ৰন্ট সাইডে যেটো আপোনাৰ ফাইবাৰ আপুনি প্লাষ্টিক ইউজ কৰিছে হোৱাইট আৰু ব্ল্যাক কালাৰ অলপ হাৰ্ড হয় কিন্তু ডুৱেল কালাৰ দিছে হোৱাইট কালাৰ আৰু ব্ল্যাক কালাৰ দিছে আৰু এটো আপোনাৰ ভ্যানিটি মিৰৰ আপোনাৰ কো ড্ৰাইভাৰ দিছে মিৰৰ ইউজ কৰিছে দিছে প্ৰভাইড কৰিছে কিন্তু ড্ৰাইভাৰ সাইডত আপোনাৰ নাই দিয়া ইয়াত আপোনাৰ অকল টিকেট হোল্ডাৰ দিয়া হৈছে টিকেট কেৰি কৰিব কাৰণে অকল টিকেট হোল্ডাৰ দিয়া হৈছে আৰু আপোনাৰ এখন আইআৰবিএম হয় আইআৰবিএমত আপোনাৰ ম্যানুৱেলি আপুনি এডজাস্ট কৰিব লাগিব ডে নাইট হয় কিন্তু ম্যানুৱেলি আপুনি এখন এডজাস্ট কৰি ইউজ কৰিব পাৰিব সো হেতু সুবিধা দিয়া হৈছে আপোনাৰ আৰু এটা সুবিধা দিছে ইয়াত ফুট ৰেষ্ট প্ৰভাইড কৰিছে এনে জেনেৰেলি আপোনাৰ নিদিয়ে ম্যানুৱেল গাড়ীত তো ইয়াত আপোনাৰ দিয়া হৈছে টাটা পাঞ্চৰ আপোনাৰ ইঞ্জিন হয় ইঞ্জিন আপোনাৰ 1.2 সিসি হয় আৰু আপোনাৰ 3 সিলিন্ডাৰ আৰু আপোনাৰ পাৱাৰ হয় 84 bhp আৰু টৰ্ক হল আপোনাৰ 130 নিউটন মিটাৰ আৰু ফুয়েল ট্যাঙ্ক হয় আপোনাৰ 37 লিটাৰ ইয়াত আপোনাৰ অকল পেট্ৰল ইঞ্জিন হে প্ৰভাইড কৰা হৈছে ডিজেল ইঞ্জিন এতিয়ালৈকে দিয়া হোৱা নাই গাড়ীখনৰ আপোনাৰ সেফটি ৰিগাৰ্ডিং গ্লোবাল এনকেপত আপোনাৰ 5 ষ্টাৰ পাইছে আউট অফ 5 ৰ ভিতৰত 5 ষ্টাৰ পাইছে আৰু ইয়াত ডুৱেল এয়াৰবেগছ দিয়া হৈছে ABS CBD সিস্টেম দিয়া হৈছে আৰু আপোনাৰ চাইল্ড সেফটি লক দিয়া হৈছে সকলোখিনি সুবিধা দিয়া হৈছে মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কমেন্ট কৰি দিব আজিলৈ ইমানতে সামৰিছো ধন্যবাদ